আমি আরম্ভ করব কিছু দেরি হয়েছে আমার পরিচালক অবসরপ্রাপ্ত বিশিষ্ট সমাজসেৱিকা হাজৰিকা গাঁও পঞ্চায়তৰ সভানেত্ৰী তেখেতক এখনো গামোচাৰে সমৰ্থন ৰাখিব। আজি মহান অনুষ্ঠানটো অন্যতম দাদা আৰু লগে লগে আমাৰ সময়খন ভাষণ এটা ৰাখিব বিচাৰিছোঁ। আমাৰ উৎসৱ ছিলে মাননীয় অতিৰিক্ত উপায়ুক্ত মহোদয়া পৰিৱেশ প্ৰচাৰিত তেওঁ নিৰ্দিষ্ট সময়খিনি যাতে আমাৰ গোটেই প্ৰগ্ৰেমটো দেৰি হোৱাৰ কাৰণে সেই প্ৰগ্ৰেমটোৰ পৰা আমাখন আৰু সুসজাত তাত অংশগ্ৰহণ কৰিব তেওঁলোকলৈ যাওঁ লগত তাই জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ প্ৰত্যেকজন ব্যক্তিয়ে আইন শৃংখলাৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি যেন আমাৰ ঘূৰি অহালৈ এই স্থানত আমি হ'বলৈ পাৰোঁ আৰু সকলোবোৰ Bye.